Hello everyone, welcome back to my channel. আজি মই আকৌ এটা ভিডিও লৈ আহিছো। এইটো ভিডিও ৰিয়েল ব্ৰাইডৰ ওপৰত হ'ব। সো সাকচন কেনেকুৱা লাগে। পোন প্ৰথমে মই মইশ্চাৰাইজাৰ ইউজ কৰিছো। ওয়াটাৰ বেস হয় এইটো PSCৰ একুয়া ব্লাষ্ট। দেন ইয়াৰ পিছতে মই ৰিকৰ্ড এছঅ'ভেছ প্ৰাইমাৰ ইউজ কৰিছো। স্কিনখনত আজি মানে কাৰেকশ্যন বেছি কৰা নাই কিয়নো তাইৰ বেছি স্কিনৰ প্ৰব্লেম নাছিলে আৰু ডাৰ্ক সাৰ্কেল বেছি নাছিলে। সো ডাইৰেক্টলি মই ফাউণ্ডেশ্যন ইউজ কৰিছোঁ, স্পটলাইটৰ লিকুইড ফাউণ্ডেশ্যন। তাইৰ স্কিনখনৰ লগত মেচিং হোৱাকৈ মই এই ফাউণ্ডেশ্যনটো লৈছিলোঁ। ফাউণ্ডেশ্যন নম্বৰ শ্বেড নম্বৰ 12। এই ভিডিঅ'টোত মই যিমানখিনি প্ৰডাক্ট ইউজ কৰিছোঁ গোটেইখিনি মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাব পাৰে, ইউজ কৰিব পাৰে। গোটেইখিনি ৱাটাৰপ্ৰুফ হয়। ফাউণ্ডেশ্যন অলপ টাইম লৈ পেলাই আপোনালোকে ব্লেণ্ড কৰিব, অলপ সময় দিব স্কিনখনত। ইয়াৰ পিছতে মই কনচিলাৰ ইউজ কৰিছিলোঁ, PSCৰ লিকুইড কনচিলাৰবোৰ ভালকৈ ব্লেণ্ড কৰি ল'ব। ভিডিঅ'টো মই এটা নৰ্মেল ফোনত শ্বুট কৰিছোঁ, ফিল্টাৰো ইয়াতে ইউজ কৰা হোৱা নাই। জনাবচোন মেকআপটো শেষলৈ চাই কেনেকুৱা পালে, কেনেকুৱা লাগিছিলে। কনচিলাৰ ইউজ কৰাৰ পিছত ডিৰেক্টলি মই ট্ৰান্সলুচেণ্ট পাউডাৰ, লুজ পাউডাৰ ইউজ কৰিছোঁ PSCৰে, শ্বেড নম্বৰ 04। কিয়নো মই ক্ৰীম কণ্টৰ নকৰোঁ আজি। তাই কৈছিলে কি মোৰ ফেচটো এনেই সৰু, ক্ৰীম কণ্টৰ কৰিব নালাগে, তো মই পাউডাৰ কণ্টৰ কৰিম। যদি আপোনালোকে ক্ৰীম কণ্টৰ কৰে তো লুজ পাউডাৰ শেষত লগাব লাগিব, আৰু যদি পাউডাৰ কণ্টৰ কৰে তো আপোনালোকে লুজ পাউডাৰ কনচিলাৰৰ পিছত ইউজ কৰিব পাৰিব। ফেচটো সৰু বাবে মই হালকা পাউডাৰ কণ্টৰ কৰিছোঁ। চাওকচোন মই কেনেদৰে এপ্লাই কৰিছোঁ। ইয়াৰ পিছতে মই ব্লাছাৰ ইউজ কৰিছোঁ, ষ্টুডিঅ' পাউডাৰ ব্লাছাৰ শ্বেড নম্বৰ 02। চাওকচোন কেনেকুৱা লাগিছে। ব্লাছাৰৰ পিছত হাইলাইটাৰ হিচাপে ইউজ কৰিছোঁ PSCৰ গ্ল'য়িং গডেছ পেলেট। ইয়াতে 8টা কালাৰ আছে, যিকোনো এটা ল'ব পাৰে আপোনালোকে। ইয়াৰ পিছতে মই আই মেকআপ কৰিবৰ বাবে কনচিলাৰ ইউজ কৰিছোঁ, সেই একেই ফাউণ্ডেশ্যনৰ পিছত যে কনচিলাৰ ইউজ কৰিছিলোঁ সেইটো কনচিলাৰ আপোনালোকে ইউজ কৰিব পাৰে। ইয়াৰ পিছত মই পিংক কালাৰৰ এটা শ্বেড লৈছোঁ আই মেকআপৰ কাৰণে। চাওকচোন কেনেকৈ এপ্লাই কৰিছোঁ। বহুত চিম্পল লাগে বুলি কৈছিলে তাই আই মেকআপটো। পিংক কালাৰটো এপ্লাই কৰাৰ পিছতে মই অকণমান ব্লেক কালাৰ ইউজ কৰিছোঁ আউটাৰ কৰ্নাৰত। শিমাৰ অলপ ইউজ কৰাৰ পাছত মই স্মাৰ্ট টিপৰ লিকুইড লাইনাৰ ইউজ কৰিছোঁ।
শ্বেড নম্বৰ হ'ল এইটোৰ ব্লেক তাৰপিছত আইলেছেছ মই ইউজ কৰিছোঁ PSCৰ যিকোনো এটা আইলেছেছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তাই কৈছিলে কি মোক এইটোৱে লাগিব চ' মই তাইৰ ইচ্ছা মতে এইটো এপ্লাই কৰিছোঁ চাওকচোন কেনেকুৱা লাগিছে আইজ ইয়াৰ পিছতে মই কাজল ইউজ কৰিছোঁ ব্লেক কাজল এপ্লাই কৰাৰ পাছত আপোনালোকে আইশ্বেডো প্লেটৰ যিটো ব্লেক কালাৰ শ্বেড আছে সেইটোৰে অকণমান কাজলখিনি স্মৰ্চ কৰি দিব দেখিবলৈ আই মেকআপটো বহুত ধুনীয়া হয় ইয়াৰ পিছতে মই আইব্ৰ' ডিফাইন কৰিম আইব্ৰ' ডিফাইনৰ কাৰণে মই লৈছোঁ ৱালনাট ৱাক্সৰ PSCৰ হয় এইটো আপোনালোকে ইউজ কৰিব পাৰে ভিডিঅ'টো ভালকৈ ৰেকৰ্ড কৰিব পৰা নাছিলোঁ চ' যিমানখিনি পাৰোঁ আপোনালোকক দেখাবৰ বাবে চেষ্টা কৰিলোঁ চাওকচোন কেনেকুৱা লাগিছে লিপ লাইনাৰৰ কাৰণে মই আইশ্বেডো প্লেটৰে এটা শ্বেড ব্যৱহাৰ কৰিছোঁ মৰুন কালাৰৰ আপোনালোকে তেনেকৈ ইউজ কৰিব পাৰে বহুত চিম্পল ট্ৰিক হয় এক্সট্ৰাকৈ কিনিব নালাগে লিপ লাইনাৰ চ' ইয়াৰ পিছতে মই ডিৰেক্টলি লিপষ্টিক এপ্লাই কৰিছোঁ লিপষ্টিক PSCৰে এইটো মেট গ্ল'জ শ্বেড নম্বৰ 07 টেডি বিয়াৰ হয় ইয়াৰ পিছতে আকৌ এবাৰ মই লাষ্ট ফিনিচিং হিচাপে হাইলাইটাৰ ব্যৱহাৰ কৰিছোঁ শেষত মই মেকআপটো ফিনিচিং লুক দিবৰ বাবে মাইক্ৰ'ফিনিছ মেকআপ ফিক্সাৰ ইউজ কৰিছোঁ PSCৰ আজি মই গোটেইখিনি প্ৰডাক্ট PSCৰে ইউজ কৰিছোঁ প্ৰাইমাৰ মাত্ৰ মই ৰিকৰ্ডৰ ইউজ কৰিছিলোঁ চ' চাওকচোন লুকটোত মই বেছিকৈ প্ৰডাক্ট ইউজো কৰা নাই অনলি ফাউণ্ডেশ্যন কনচিলাৰ পাউডাৰ কণ্ট'ৰ কৰিছিলোঁ আৰু ব্লাছাৰ আৰু লুজ পাউডাৰ ইউজ কৰিছিলোঁ এইখিনিৰে মই তাইৰ লুকটো কমপ্লিট কৰিলোঁ এইটো ৱাটাৰপ্ৰুফ হ'ব কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবচোন যদি ভাল লাগিছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তাই বহুত হেপী হৈছিলে আপোনালোকে কেনেকুৱা পালে জনাব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম থেংক ইউ ছ' মাছ